ছাত্ৰ ছাত্ৰীসকল, আমি আগৰ ভিডিঅ'টোত হেমচন্দ্ৰ গোস্বামীদেৱৰ প্ৰাচীন ভাৰতীয় শিক্ষা নামৰ পাঠটি আলোচনা কৰিছিলোঁ আৰু এই পাঠটিত আমি প্ৰাচীন ভাৰতৰ কেইখনমান বিশ্ববিদ্যালয়ৰ বিষয়ে অধ্যয়ন কৰিছিলোঁ। সেইকেইখন আমি পাইছিলোঁ তক্ষশিলা, নালন্দা আৰু শ্ৰীধান্যকটক বিশ্ববিদ্যালয়। আজিৰ পাঠটোত আমি বাকী কেইখন বিশ্ববিদ্যালয়ৰ বিষয়ে অধ্যয়ন কৰিম। আহাচোন আজিৰ পাঠটো আমি আৰম্ভ কৰোঁ। প্ৰথমে আছে উদান্তপুৰ বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয়খন পাল ৰজাসকলৰ আগৰে পৰা আছিল, পাল ৰজাসকলৰ ৰাজত্বৰ আগৰ পৰাই এই বিশ্ববিদ্যালয়খন আছিল। কিন্তু খ্ৰীষ্টীয় ৮ম শতিকাতহে ই বিশেষ খ্যাতি লাভ কৰে। এই বিদ্যালয়খনৰ এটা বহুমূলীয়া পুথিভঁৰাল আছিলে, যাক মুছলমানসকলে 1202 খ্ৰীষ্টাব্দত নষ্ট কৰি পেলাইছিল। তাৰপিছত আহিলে বিক্ৰমশিলা বা দেৱবিহাৰ বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয়খনৰ তলত 6খন উচ্চ বিদ্যালয় আছিলে আৰু ইয়াত 108জন অধ্যাপক আছিল। এই বিদ্যালয়খন 400 বছৰৰ পাছত নষ্ট হয় আৰু ছাত্ৰসকল থাকিবৰ বাবে ইয়াত বিদ্যালয়ৰ কাষতে বা বিশ্ববিদ্যালয়ৰ কাষতে ছাত্ৰাবাস আছিলে। ছাত্ৰাবাস মানে হোষ্টেল, আজিকালি হোষ্টেল বুলি কয়, হয় নাই? ইংৰাজীত হোষ্টেল বুলি কয়। হোষ্টেল আছিলে আৰু বিদ্যালয়ৰ কাষতেই আছিলে। তাত কি হৈছিলে, বিনা খৰচাই ছাত্ৰসকল থাকিবলৈ পাইছিলে। তাত কোনো থকাৰ নিমিত্তে কোনো টকা পইচা দিবলগীয়া নহৈছিলে। সেইখন হৈছে বিক্ৰমশিলা বা দেৱবিহাৰ বিশ্ববিদ্যালয়। তাৰপিছত আহিল উজ্জয়িনী বিশ্ববিদ্যালয়। উজ্জয়িনীত যোনখন বিশ্ববিদ্যালয় আছিল, সেই সময়ত ধৰি লোৱা ৰজা বিক্ৰমাদিত্যৰ দিনত সেই বিশ্ববিদ্যালয়খন আছিল। আৰু ৰজা বিক্ৰমাদিত্যৰ দিনত কি হৈছিলে, ভাৰতৰ সকলোবিলাক পণ্ডিত, ভাৰতৰ বিভিন্ন ঠাইৰ পণ্ডিতসকল সেই বিশ্ববিদ্যালয়খনলৈ গৈছিলে আৰু তেওঁলোকে নিজৰ মত দিছিলে বা তেওঁলোকৰ আলোচনাত বহিছিলে আৰু এই বিশ্ববিদ্যালয়খনত তেওঁলোকৰ মিলন ক্ষেত্ৰ হিচাপে পৰিগণিত হৈছিলে, মিলন ক্ষেত্ৰলৈ পৰিণত হৈছিলে এই উজ্জয়িনী যোনখন বিশ্ববিদ্যালয় আছিল সেই বিশ্ববিদ্যালয়খন। এই বিশ্ববিদ্যালয়খনত বিশেষকৈ জ্যোতিষ শাস্ত্ৰৰ শিক্ষা দিয়া হৈছিলে, ইয়াত জ্যোতিষ শাস্ত্ৰৰ শিক্ষা দিছিলে। এয়া আমি 3খন পালোঁ। তাৰপিছত কি হ'ল, এই আমাৰ পাঠটোত তোমালোকে দেখিছা যে 6খন আমি বিশ্ববিদ্যালয়ৰ, প্ৰাচীন ভাৰতৰ 6খন বিশ্ববিদ্যালয়ৰ বিষয়ে আমি পালোঁ। এনেকুৱা নহয় যে এই 6খনেই ভাৰতত বিশ্ববিদ্যালয় আছিল, আৰু বহু বিশ্ববিদ্যালয় ভাৰতত আছিলে। প্ৰাচীন ভাৰতত আন বহুতো বিশ্ববিদ্যালয় আছিল, যেনে আমি ক'ব পাৰোঁ নালন্দাৰ পৰা 40 কিলোমিটাৰ দূৰত তেলহাৰাত এখন বিশ্ববিদ্যালয় আছিল। তাৰপিছত ৰজা জনকৰ দিনত মিথিলাত এখন বিশ্ববিদ্যালয় আছিল। তাৰপিছতে বৰ্তমানৰ পাকিস্তান অধিষ্ঠিত কাশ্মীৰত শাৰদাপীঠ নামৰ এখন বিশ্ববিদ্যালয় আছিলে আৰু উৰিষ্যাৰ পুষ্পগিৰি নামৰ এখন বিশ্ববিদ্যালয় আছিল। ইয়াৰ উপৰিও আৰু কেইবাখনো বিশ্ববিদ্যালয় আছিলে। তোমালোকে নেটত চালে তোমালোকে গম পাব পাৰিবা প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয় কেইখন, আৰু কেইখনমান আছিল সেইকেইখনৰ বিষয়ে তোমালোকে চাব পাৰিবা। এই বিশ্ববিদ্যালয় কেইখনত কি হৈছিলে, আৰ্য শিক্ষাৰ যোনটো 64বিধ কলাবিদ্যা আছে, ইয়াৰ 11টা বিভাগত ইয়াৰ শিক্ষা দিয়া হৈছিলে। সাহিত্য, গৃহপাল বিদ্যা, ৰন্ধন বিদ্যাকে আদি কৰি সংগীত বিদ্যা, নাট্যবিদ্যা, শাৰীৰিক ব্যায়াম বিদ্যা, এইবিলাক এই বিশ্ববিদ্যালয়সমূহত দিয়া হৈছিলে। ইয়াত কি কৈছে, ওপৰত কোৱা কথাৰ পৰা আপোনালোকসকলে ভালকৈ দেখিছে যে অনন্য সভ্য দেশত ছাত্ৰৰ শিক্ষাৰ নিমিত্তে যি বন্দোবস্ত কৰিছিল, এই দেশতো তাতকৈ কোনোমতে কম বন্দোবস্ত কৰা নাছিল। ইয়াত কি কৈছে যে উন্নত দেশসমূহে ছাত্ৰসকলৰ বাবে যি ব্যৱস্থা গ্ৰহণ কৰিছে, আমাৰ দেশখনো কোনো পধ্যেই পিছ পৰি থকা নাছিলে। অতীজৰ পৰাই আমাৰ দেশখনত শিক্ষা ব্যৱস্থাক গুৰুত্ব দিয়া হৈছিলে আৰু ছাত্ৰসকলৰ উন্নতিৰ বাবে চেষ্টা কৰা হৈছিলে। কিন্তু কি হৈছে, আগৰ ছাত্ৰসকলে যেনেদৰে শিক্ষাত আগবাঢ়ি গৈছিলে, দেশে বিদেশে দেশৰ নাম গৌৰৱান্বিত কৰিছিলে, কিন্তু বৰ্তমান সেই ধাৰাটো যেন কমি গৈছে। আছে বৰ্তমানো তেনেকুৱা বহু ছাত্ৰ আছে যি বিদেশত গৈ বা দেশতে হওক বা বিদেশত হওক ভাৰতৰ নাম উজ্বলাইছে, কিন্তু তেনেকুৱা কি হৈছে, তাত বহুত কম, আগৰ তুলনাত বহুত কম। আৰু এইবিলাক হোৱাৰ কাৰণটো কি, তোমালোকৰ পাঠত তাৰ কিছুমান কাৰণ কৈছে, সেয়া আমি চাই লওঁ। কৈছে
যদিও বা গভৰ্ণমেণ্টে বছৰি কোটি কোটি টকা আমাৰ ল'ৰাৰ শিক্ষাৰ নিমিত্তে খৰচ কৰিছে আৰু যদিও লাখে লাখে ল'ৰাই শিক্ষা লাভ কৰিব লাগিছে, তথাপি কিয় আজিকালি স্বাধীন চিন্তা কৰি নতুন তত্ত্ব বাহিৰ কৰিব পৰা ছাত্ৰৰ সংখ্যা ইমান কম? ইমান গভৰ্ণমেণ্টে বা চৰকাৰে ইমান টকা খৰচ কৰিছে, ছাত্ৰসকলৰ নামত শিক্ষাৰ ক্ষেত্ৰত ইমান ব্যৱস্থা গ্ৰহণ কৰিছে, স্কুল খুলিছে, কলেজ খুলিছে, শিক্ষকসকলক নিযুক্তি দিছে, কিন্তু তথাপিও কিয় আমাৰ ছাত্ৰসকল আগৰ ছাত্ৰৰ দৰে আগবাঢ়ি উন্নত মানৰ শিক্ষা পোৱা নাই বা আগৰ ছাত্ৰৰ দৰে আগবাঢ়ি যাব পৰা নাই? ইয়াত তাৰ কাৰণটো কি বুলি কৈছে, আগৰ যোনটো শিক্ষা আছিল, আৰ্য শিক্ষাৰ মূল মন্ত্ৰটোৱে আছিলে মুখ্য লাভ বা মুক্তি লাভ। এই মুখ্য লাভ কৰ্ম, ভক্তি আৰু জ্ঞানৰ ভিতৰেদিহে পোৱা গৈছিলে। আৰু প্ৰাচীন ভাৰতৰ শিক্ষাৰ আধ্যাত্মিকতাক খুব গুৰুত্ব দিয়া হৈছিলে আৰু আধ্যাত্মিকতাক গুৰুত্ব দিছিলে। আৰু ইয়াৰ শিক্ষাৰ উদ্দেশ্যটোৱে কি আছিলে? মানুহৰ সৎ বৃত্তিবোৰক জগাই তুলি অসৎ বৃত্তিবোৰক লুপ্ত কৰি তোলা আৰু প্ৰকৃততে মানে এজন মানুহক প্ৰকৃত ব্যক্তি হিচাপে সমাজত চিনাকি কৰাই দিয়াটোৱে আছিলে আগৰ শিক্ষাৰ উদ্দেশ্য। কিন্তু বৰ্তমান শিক্ষা ব্যৱস্থা কি হৈছে, সুসজ্জিত বিদ্যালয় গৃহ আছে, বিভিন্ন ধৰণৰ বিদ্যালয়ত ধুনীয়া ধুনীয়া মানে পৰিৱেশ, শিক্ষক বহুত সকলো বিষয়ৰে শিক্ষক শিক্ষয়িত্ৰীয়ে হওক, চকীদাৰ, পুথিভঁৰাল, পৰীক্ষাগাৰ সকলোবিলাক আছে, কিন্তু কি হৈছে আগৰ দৰে মানে আগৰ গৰিমা কিন্তু বিদ্যালয়বিলাকত হেৰাই গৈছে। তাৰ প্ৰথম কাৰণটো হৈছে কি, বৰ্তমান শিক্ষা ব্যৱস্থাত আমি নৈতিক শিক্ষাতকৈ আমি নম্বৰ কেন্দ্ৰিক কৰি পেলাইছোঁ। নৈতিক শিক্ষা দিয়াতকৈ আমি নম্বৰ কেন্দ্ৰিক শিক্ষাহে যেন দিছোঁ। ঘৰত মাক দেউতাকে নম্বৰৰ কথা কৈ ছাত্ৰ ছাত্ৰীক গালি পাৰে, বিদ্যালয়ত শিক্ষক শিক্ষয়িত্ৰীসকলে বা ছাত্ৰ ছাত্ৰীৰ মূৰত এইটো ভৰাই দিয়া হৈছে যে নম্বৰ বেছিকৈ পোৱাটোৱে হৈছে প্ৰকৃত শিক্ষা বা নম্বৰ বেছিকৈ পাই পাছ কৰাটো, তাৰপিছত ভাল চাকৰি এটা পোৱাটোৱে হৈছে প্ৰকৃত শিক্ষা। সেইটো সৰুৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ মনত ভৰাই দিয়া হৈছে আৰু সেই বোজাটো মূৰত লৈ ছাত্ৰ ছাত্ৰীসকলে যিহেতু আগবাঢ়ি গৈছে, তাৰ কাৰণে তাত কি হৈছে, নৈতিক শিক্ষাৰ স্থান তেনেই কমি গৈছে। আৰু সেই কমি যোৱাৰ কাৰণে কি হৈছে, এই আগৰ শিক্ষাৰ লগত বৰ্তমানৰ শিক্ষাই ফেৰ মাৰিব পৰা নাই আৰু বৰ্তমানৰ শিক্ষা আগৰ শিক্ষা ব্যৱস্থাতকৈ, ভাৰতৰ আগৰ শিক্ষা ব্যৱস্থাতকৈ বহুদূৰ পিছ পৰি ৰৈছে। আৰু আমি এই পৰীক্ষা কেন্দ্ৰিক বা নম্বৰ কেন্দ্ৰিক, আমি পৰীক্ষা কেন্দ্ৰিক আৰু নম্বৰ কেন্দ্ৰিক শিক্ষা ব্যৱস্থাৰ আঁসোৱাহসমূহ দূৰ কৰিব পাৰিলে কি হ'ব পাৰিব, আমাৰ ছাত্ৰ ছাত্ৰীসকলো আগৰ ছাত্ৰ ছাত্ৰীসকলৰ দৰেই আগবাঢ়ি যাব পাৰিব। এইটোৱে আছিল প্ৰাচীন ভাৰতীয় শিক্ষা নামৰ পাঠটো। ইয়াত আমি প্ৰাচীন ভাৰতৰ শিক্ষাৰ পালোঁ, বিশ্ববিদ্যালয় কেইখনৰ বিষয়ে পালোঁ, আমাৰ শিক্ষা ব্যৱস্থা কেতিয়াৰ পৰা আৰম্ভ হৈছিলে, আৰ্যসকল অহাৰ পাছত, বৈদিক যুগ সূচনা হোৱাৰ পাছত শিক্ষা ব্যৱস্থা আৰম্ভ হৈছিলে। তাৰপিছত বৰ্তমান শিক্ষা আৰু আগৰ শিক্ষাৰ মাজৰ পাৰ্থক্য পালোঁ। এইটোৱে হৈছে হেমচন্দ্ৰ গোস্বামী দেৱৰ প্ৰাচীন ভাৰতীয় শিক্ষা। আমি আৰু এটা পাঠত আমি এই পাঠটোৰ প্ৰশ্ন উত্তৰসমূহ আমি আলোচনা কৰিম। আজিলৈ ইয়াতে সামৰণি মাৰিলোঁ। ধন্যবাদ।